আজি মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিজ্ঞানৰ ৩ নম্বৰ অধ্যায়ৰ ধাতু আৰু অধাতু পাঠটো মূল বিষয়কেইটাৰ ওপৰত চমুকৈ লৈ আহিছোঁ। এতিয়া তোমালোকে দেখিছা যে ইয়াত ধাতু অধাতুৰ পাঠটো ইয়াত তোমালোকে নৱম শ্ৰেণীত ধাতু অধাতুৰ বিষয়ে কিছু পঢ়ি আহিছা। তেওঁলোকে তাত নৱম শ্ৰেণীত পঢ়িছিলা মৌলৰ বিষয়ে। মৌলসমূহক সিহঁতৰ বিভিন্ন ধৰ্মৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভাগ কৰা হৈছে। এই ভাগ দুটাই হৈছে ধাতু আৰু অধাতু। এতিয়া আমি এই ভাগ দুটাৰ বিষয়ে আজি বহলাই আলোচনা কৰিম। কথা হ'ল ধাতুৰ ভৌতিক ধৰ্মটো হৈছে আমি সচৰাচৰ যিটো ধাতুবিলাকৰ স্বৰূপটো দেখোঁ সেইটোৱে হৈছে ভৌতিক ধৰ্ম। ভৌতিক ধৰ্ম ইয়াত দেখিছা তোমালোকে। ভৌতিক ধৰ্ম ধাতু পদাৰ্থৰ ভৌতিক ধৰ্ম ওপৰত পৰ্যালোচনা কৰিলে মানে কি হয়, সহজ হয়। ভৌতিক ধৰ্মৰ ওপৰত পৰ্যালোচনা কৰাটো সহজ হয়। এনেছে ধাতুৰ ভৌতিক ধৰ্ম প্ৰথমটো হৈছে বিশুদ্ধ ধাতুৰ চিকমিকনি আছে। ধাতুবিলাক চিকমিকাই থাকে দেখিছা। আৰু ইয়াক কয় ধাতৱ দ্যুতি বুলি কোৱা হয়। এই চিকমিকাই থকাক কোৱা হয় ধাতৱ দ্যুতি বুলি কোৱা হয়। দুই নম্বৰটো হৈছে ধাতুবিলাক টান। আৰু টান বুলি কোৱা হয় যদিও সকলোবিলাক ধাতু টান নহয়। কিছুমান কোমল ধাতু আছে যেনে ছডিয়াম, কটাৰীয়ে কাটিব পাৰি। আৰু ৩ নম্বৰ হৈছে ধাতুবিলাক হাতুৰিয়ে পিটি পাতল কৰিব পাৰি। ৩ নম্বৰ গুণ হৈছে ধাতুবিলাক হাতুৰিয়ে পিটিলে কি হয়, পাতল হয়। ইয়াক ঘাত সহনীয়তা বুলি কোৱা হয়। এই পাতল পিটি যেতিয়া পাতল কৰা হয় তাক কি বুলি কোৱা হয়, ঘাত সহনীয়তা বুলি কোৱা হয়। এই ঘাত সহনীয়তা গুণটো আটাইতকৈ বেছি আছে সোণত, ৰূপত। সেইকাৰণে সোণ ৰূপক কি কৰিব পাৰি, গহনা তৈয়াৰ কৰিব পাৰি। এই সোণ ৰূপ পিটি অতি পাতল পাত সৃষ্টি কৰিব পৰা যায়। সেইকাৰণে সিহঁতক গহনা তৈয়াৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। ৪ নম্বৰটো হৈছে ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিৱৰ্তন কৰিব পাৰি। এই গুণটোক কোৱা হয় নমনীয়তা গুণ বুলি কোৱা হয়। বুজিছে? এতিয়া বহুত দীঘল তাঁৰ তৈয়াৰ কৰিব পাৰি। এই তাঁৰবোৰ আমি ঘৰ বন্ধা কামত, বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। ইলেক্ট্ৰিকৰ তাঁৰ, এনেধৰণৰ বিভিন্ন কামত আমি ব্যৱহাৰ কৰোঁ। আৰু ৫ নম্বৰটো আছে ধাতুবোৰ তাপৰ সুপৰিবাহী। ইহঁতৰ গলনাংক উচ্চ। আৰু সুপৰিবাহী মানে তাপৰ সুপৰিবাহী হোৱাৰ কাৰণে বা বিদ্যুতৰ সুপৰিবাহী হোৱাৰ কাৰণে ইলেক্ট্ৰিক তাঁৰত আমি কপাৰ ব্যৱহাৰ কৰোঁ। আজি তোমালোকক মই ধাতুৰ ভৌতিক ধৰ্ম কেইটামানৰ বিষয়ে ক'লোঁ। তোমালোকে পাঠ্যপুথি পঢ়িবা আৰু তাত কিবাকিবি আছে তোমালোকে নোট বনাবা, আৰু ময়ো তোমালোকক পাছত নোট বনাই দিম। আজিলৈ ইমানতে এৰিছোঁ।